আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, সুস্থ আছে, মজা আছে। আৰু আজি হৈছে 8 অক্টোবৰ আৰু আমাৰ গাঁৱত এখন ব্যতিক্ৰমী ভাওনা হ'বলৈ গৈ আছে। ব্যতিক্ৰমী বুলি মানে এই কাৰণেই কৈছোঁ কিয়নো মানে ভাওনাখনৰ সকলোবোৰ চৰিত্ৰ কেৱল মহিলাই পৰিৱেশন কৰিব আৰু ভাওনাখনৰ নাম হৈছে কংসবধ। আৰু আপোনালোক মই সকলোকে দেখুৱাম কেনেকুৱা হয় ভাওনাখন, গতিকে মোৰ লগত সকলোৱে চাই থাকিব। ৰেডি হৈ গ'লোঁ আৰু এতিয়া আকৌ যাবলৈ ওলাইছোঁ নামঘৰলৈ। নামঘৰত মই মানে গাব লাগিব আৰু ভাওনাৰ কাৰণে, তেন্তে ব'লক যাওঁ।
আছে।